গুড মৰ্নিং বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মানে সেই গাঁৱৰ পৰা অহাৰ পৰাই কুৰুৰ গাটো বেয়া হৈছে, জ্বৰ আহি আছে আৰু কৈ আছে যে মোৰ পেট বিষ হৈ আছে। তো তাকে এবাৰ ডিছপেঞ্চাৰী গৈ দেখাই লৈ আহোঁ বুলি ভাবিলোঁ। তো মই ৰাতিপুৱাই গৈ পেলাই টিকেটখন কৰি আনিলোঁ। তো 20 টকা লয় টিকেটখন, বেছি নহয়। আৰু যিখিনি আপুনি ডক্টৰক দেখাব সেইখিনি গোটেইখিনি একেবাৰে ফ্ৰী। আৰু যিখিনি মেডিচিন ডক্টৰে লিখি দিব সেইখিনিহে আপুনি ফাৰ্মাচীৰ পৰা ল'ব লাগিব। কাষতে ফাৰ্মাচী আছে, যদি এটা দুটা নাপায় বাহিৰৰ পৰা লৈ ল'ব পাৰিব। তো তাকে এবাৰ দেখুৱাই আহোঁ তাক। তো আপোনালোকক মই ডিছপেঞ্চাৰীখন এবাৰ দেখাব চেষ্টা কৰিম। মানে সেইখন মানে সেই এটা আমাৰ কোম্পানী আছে আছাম ৰফিল লিমিটেড। তো তাৰ পৰা মানে সেই ডিছপেঞ্চাৰীখন মানে দিছে। তাতে সেইখিনি বস্তুখিনি ডক্টৰ দেখুৱাখিনি ফ্ৰী হয়। আপুনি মেডিচিনখিনিহে পইচা দি পেলাই ল'ব লাগিব। তো মানে সেইখিনি সুবিধা আছে আৰু সেইকাৰণে ভাল লাগে। তো তাতে এজন আমাৰ বসুমতাৰী ছাৰ বুলিও আছে, সেইজন বহুতে ভাল ডক্টৰ হয়। তো আমি আমাৰ পৰিয়ালৰ ঘৰৰ মানুহ কিবা বেমাৰ হ'লে তাইকে দেখাওঁ, তেওঁকে দেখাওঁ। মানে ধুনীয়াকৈ চাই ধুনীয়াকৈ মানে সুধীয়া কথাবিলাক ক্লিয়াৰলিকৈ ক'ব পাৰি তাত। তো আৰু বহুত ভাল হয়। তো সেইকাৰণে আমি কিবা এটা বেমাৰ আজাৰ হ'লে তেওঁকে দেখুৱাওঁ। তো আৰু সেই কিছুমান ঘৰৰ বস্তু আনিব লগা আছে, হ'লচেলৰ পৰা চাউল তেল সেনেকুৱা নোহোৱা আছে। তো একেলগে লৈ আহিম আৰু বেটাকো তাক দেখুৱাই দিম একেলগে। তো যিহেতু সেই ল'ৰা ছোৱালী গা বেয়া হৈ থাকিলে মনটো বেয়া লাগি থাকে দিয়কচোন। তো তাক একেবাৰে দেখুৱাই লওঁ। যদি একো প্ৰব্লেম নাই বুলি ক'লে অলপ মনটো মানে ভাল লাগিব আৰু। তো সেয়াই আৰু তাক একেলগে দেখাই লওঁ আৰু ঘৰৰ বস্তুখিনিও একেলগে লৈ আহোঁ। তো ভিডিঅ'টো একেলগে চাই থাকিব। তো আকৌ সেই ডিউটিও যাব লাগিব, যিহেতু 4 দিন ছুটি মই পূৰা কৰিলোঁ, গাঁৱত থাকিলোঁ। তো এখন টমটম মাতি দিছোঁ, কিন্তু ৰদ পৰি আছে গৰমৰ কাৰণে। আৰু কুৰু একদম সদায় ৰেডি হৈ থাকে, একদম টমটমত উঠিবলৈ খুব ভাল পায় মানে টমটমত উঠি। তো তাকে এখন আমাৰ ৰখি আছোঁ এতিয়া। তো আহিলে লৈ লওঁ একেলগে। এখন টমটম লৈছিলোঁ, বহুত ৰ'দ বহুত গৰম পৰিছে মানে আজি। তো সেইকাৰণে টমটম এখনকে লৈ ল'লোঁ আৰু এতিয়া যাওঁ ডিছপেঞ্চাৰীলৈ। তো এতিয়া আমি ছাৰৰ চেম্বাৰত সোমাইছোঁ। ছাৰৰ পাৰ্মিশ্যন লৈ লৈছোঁ দেই, এনেই নাই সোমোৱা। ছাৰক আগতে সুধি লৈছোঁ, ছাৰ ভিডিঅ' কৰিব পাৰিম নে নোৱাৰিম। ছাৰে ক'লে অঁ পাৰিবা বুলি। তো সেইকাৰণে ভিডিঅ' কৰিছোঁ। ইয়াত চেক কৰি আছে কুৰুক। খুব ভাল হয় ডক্টৰজন। আপোনালোকে যদি ওচৰৰ পৰা কোনোবা মোৰ ভিডিঅ' চাই আছে, আপোনালোকে আহক, ছাৰক দেখুৱাওক। এনেকুৱা খুব ভাল হয় ডক্টৰজন। মই প্ৰথমতে কৈছোঁৱে, যিহেতু ধুনীয়াকৈ চেক কৰিব। লাগিলে অকণমান সময় ল'ব, তথাপি ধুনীয়াকৈ চেক কৰিব আৰু ভাল মেডিচিন দিব আপোনাক। তো চেক কৰি আছে এতিয়া। ৰাতিপুৱা পেটটো বিষাইছে কৈছিলে ছাৰ। কাহ চৰ্দি নাই? কাহটো নাই, চৰ্দিটো অলপ আছে চাগে। আজি মানে নাকৰ পৰা মানে উঠলৰ কাৰণে মুখৰ কাৰণে লৈ আছিলে, বেছি জ্বৰ হোৱাৰ কাৰণে নেকি। তাৰপিছত মই পেৰাচিটামল দি দিলোঁ আৰু জ্বৰ আছিলে, জ্বৰ মানে 100 আছিলে আৰু বিষাইছিলে। বেজি দিব ওপৰলৈ গ'লে বেজি ট্ৰাম্প কৰে। তো বন্ধুসকল, ইয়াতে এখন সৰু প্লে গ্ৰাউণ্ড আছে। যদি আপোনালোকে ল'ৰা ছোৱালীবিলাক লৈ আহে, ইয়াতে খেলাব পাৰিব। ধুনীয়া আছে প্লে গ্ৰাউণ্ড। আৰু ইমান ডাঙৰ নহয়, সৰুকৈ। তথাপিও ইয়াতে ল'ৰা ছোৱালীবিলাক খেলি থাকিব পাৰে। একদম ধুনীয়া চাফা।
বন্ধুসকল ফাইনেলি তাক দেখুৱাই দিলোঁ ডক্টৰক। তো ডক্টৰে ক'লে কি ইমান চিন্তা কৰিব নালাগে, এইটো ভাইৰেল জ্বৰ হয়, ভাল হৈ যাব। তো ঔষধ অলপ দি দিছে, মাকে ল'বলৈ গৈছে। তো সেয়া ল'ৰা ছোৱালী বেমাৰ হ'লে অলপ মনত ভয় লাগি থাকে, বেয়া লাগি থাকে। তো সেয়া ডক্টৰক দেখুৱাই দিলোঁ, আহি পেলাই এতিয়া চিন্তা নাই আৰু। ডক্টৰে ক'লে কি চিন্তা কৰিব নালাগে, ভাল হৈ যাব। তো সেয়ে এতিয়া আকৌ ঘৰলৈ যাম আৰু মাকে ঔষধখিনি ল'বলৈ গৈছে, ঔষধখিনি লৈ পেলাই আহিলে ঘৰলৈ গুচি যাম আৰু সেইখিনিয়ে। তো সেই ওচৰতে হ'লচেলখন আছিলে, বস্তুখিনি লৈ ল'লোঁ। এইখন হ'লচেলখন হয়, তো এই ডিছপেঞ্চাৰীৰ কাষতে একেলগে আছে। তো সেই বস্তুখিনি লৈ ল'লোঁ একেলগে, সেই টমটম এখনতো লৈ ল'লোঁ। তো এতিয়া আকৌ ঘৰলৈ যাওঁ। তো ঘৰত আহি পালোঁ বন্ধুসকল, আমি এতিয়া চাউলৰ বস্তা আনিছোঁ। চাউলৰ বস্তা দাম মই দাঙিব লাগিব। তো সেয়াই আৰু তো বন্ধুসকল, আমাৰ ঘৰত কেইটামান বাচ্ছা পাৰ্টি আছে। মই আজি সিহঁতক আপোনালোকৰ লগত চিনাকি কৰাই দিছোঁ। সিহঁতৰ নামবিলাক ক'ব দে, মই সুধিছোঁ। নামবিলাক ক গ'লো, নামটো ক। স্কুল, তোমাৰ স্কুলখনৰ নাম কি? তোমাৰতো একেই। এইটা আমাৰ হিৰোটো মই এবাৰ দেখুৱাই কাৰণ আমি যোৱাকালি কুৰুক ডিছপেঞ্চাৰী লৈ যোৱাৰ পাছত আহি পেলাই ঔষধ দিয়াৰ পাছত ঠিকে আছিলে। তাৰ পাছত আকৌ লাহেকৈ জ্বৰ আহিব ধৰিলে। তো সেইকাৰণে আমি ভিডিঅ'টো বাকী আধাতে এৰিব লগা হ'ল, কাৰণ ঘৰৰ মানুহৰ কিবা এটা হৈ থাকিলে বেয়া লাগে ভিডিঅ' বনাবলৈ। তো আমি নবনালোঁ। তো তাকে আজি আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। তো সেই আৰু ষ্টাৰ্ট কৰিম মানে সেই আকৌ মই ডিউটিও যাব লগা হ'ব। কাৰণ মানে মাহত 4 দিন ছুটি থাকে। 4 দিন ছুটি শেষেই হ'ল অলৰেডি। তো আজি শেষ হ'ব লাষ্ট ছুটি। তো আকৌ ডিউটি যাব লাগিব। তো ডিউটি গ'লে জানে আৰু সেই ভিডিঅ' কেতিয়াবা বনাব পৰা যায়, কেতিয়াবা নোৱাৰি। তো মানে অসুবিধা হয়। তো সেইকাৰণে ভিডিঅ'টো ইয়াতে মই শেষ কৰিম বুলি ভাবিছোঁ। তো এতিয়া ভাত পানী খাই গা পা ধুই পেলাই লাহেকৈ ওলাই যাম। তো মায়ে আজি কিবা বৰকচু বনাইছে বোলে। তো তাকে এতিয়া খাম ধুনীয়াকৈ। আপোনালোকক একবাৰ দেখুৱাই দিওঁ কেনেকুৱা হয় বৰকচুটো। তো আপোনালোকে চিনি পাই নাপায় নাজানো। ক'ৰবাত জেগা বেলেগ জেগাৰ নামবিলাক বেলেগকৈ হয়। আমাৰ ইয়াতে আমি বৰকচু বুলি কওঁ। আপোনালোকে কি বুলি কয় জনাব মোক কমেণ্ট কৰি। তো আজিলৈ ইমানেই, লগ পাম নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে টাটা বাই বাই। আগুৰা পাপা নাম্বাৰ